বহুত লোকে গেছৰ সমস্যাত ভুগি থাকে তাৰ বাবে আচলতে তেওঁলোকে বিভিন্ন গেছৰ টেবলেট খাই থাকে বা তেওঁলোকে হয়তো এনজাইমৰ টেবলেট বা টনিক খাই থাকে হয়তো কেতিয়াবা লিভাৰ টনিক আনিও খায় কিন্তু তেওঁলোকে আচলতে ভালকৈ সেই বেমাৰৰ পৰা আচলতে উপশম নাপায় তাৰ মেইন কাৰণটো হ'ল যে তেওঁলোকে নাজানে যে আমি তেওঁলোকে আচলতে কি বস্তু এভইড কৰিব লাগে বা কি বস্তু খাব নালাগে আজি মই কেইটামান এনেকুৱা খাদ্যৰ নাম ক'ম যিবোৰ খাদ্য আপোনালোকে যদি কমাই দিয়ে বা মানে বন্ধ কৰি দিয়ে আপোনালোকে বহুত পৰিমাণে কোনো মেডিচিন নোহোৱাকৈ হয়তো আপোনালোকে গেছৰ পৰা আচলতে প্ৰব্লেমৰ পৰা আমি সমস্যা পাব মই ডক্টৰ সন্দীপন শৰ্মা আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু প্লিজ ফ'ল' কৰি দিব গেছ খুবেই কমন সমস্যা আৰু গেছ হ'লে আমাৰ পেটটো ফুলি ধৰে উগাৰ আহি থাকে পেটটো বেয়া লাগে কেতিয়াবা পেটটো বিষায় আৰু বিভিন্ন ধৰণৰ কেতিয়াবা বমিও হৈ যায় আৰু কিছুমানৰ হয়তো পায়খানাৰ প্ৰব্লেম হৈ যায় অতিপাত গেছ মানে উৎপন্ন হোৱাৰ কাৰণে কেতিয়াবা হয়তো পায়খানাৰ প্ৰব্লেম বা ডায়েৰিয়া পৰ্যন্ত হোৱা দেখা যায় আৰু গাটো ভাল লাগি নাথাকে গেছ হ'লে নেক্সট টাইম একো খাব মন নাযায় কাৰণ পেটটো ফুলি থাকে ভৰা যেন লাগি থাকে আমি জানিব লাগিব যে আমি কিছুমান বস্তু এনেকুৱা আছে যাৰ আচলতে গেছ বনোৱা আছে প্ৰৱণতাটো বেছি আৰু সেই খাদ্যবোৰ আমি বাদ দিব লাগিব আমি বহুত ক্ষেত্ৰত আচলতে নাজানো যে খাদ্যবোৰ কি হয় এটা বস্তু জানিব লাগিব আমাৰ পৃথিৱীৰ বহুত লোক প্ৰায় 75% লোকে আচলতে ভালদৰে গাখীৰ হজম কৰিব নোৱাৰে আৰু এইটোক আমি লেক্টোজ ইনটলাৰেঞ্চ বুলি কওঁ এইটো জন্মগত হ'ব পাৰে বা একুৱাৰ্ড মানে লাইফৰ পিছৰ মুহূৰ্ততো হয়তো তেওঁলোকৰ এই বেমাৰটো আহিব পাৰে এই প্ৰব্লেমটো আহিব পাৰে এইটো এনেকুৱা নহয় যে জন্মগতই হ'ব বহুত মানুহৰ গাখীৰ হজম কৰা আচলতে এটা তেওঁলোকৰ প্ৰব্লেম থাকে আৰু নম্বৰ 2 বহুতৰ IBS বুলি এটা বেমাৰ থাকে যাক আমি ইৰিটেবল বাউল চিণ্ড্ৰম বুলি কওঁ যাৰ ফলত তেওঁলোকৰ আচলতে খুব বেছি গেছৰ প্ৰব্লেম হয় কিছুমান বস্তু খালে যাক আমি FODMAPs বুলি কওঁ FODMAPs হ'ল এটা আচলতে কেইবাটাও মানে ৱৰ্ড লগ লাগি এটা শব্দ এটা বনোৱা হৈছে যাক আমি কওঁ ফাৰ্মেণ্টেবল অলিগো ডাই মন'ছেকাৰাইডছ এণ্ড পলিঅলছ মানে FODMAPs এই যিটো বস্তুটো মই শব্দটো ক'লোঁ FODMAPs আমি বিভিন্ন ধৰণৰ এনেকুৱা খাদ্য কিছুমান আছে য'ত এই FODMAPs থাকে ফাৰ্মেণ্টেবল অলিগো ডাই মন'ছেকাৰাইডছ এণ্ড পলিঅলছ আৰু সেই খাদ্যবোৰ আমি বাদ দিব লাগে খুব দৰকাৰী এতিয়া আহক আমি খাদ্যবোৰৰ নামবিলাক জানো চবতকৈ ইম্পৰ্টেণ্ট FODMAPs থকা মানে যিবিলাকে গেছ উৎপন্ন কৰা এই ৰাসায়নিক দ্ৰব্যবোৰ থকা খাদ্যটো হ'ল বিনজাতীয় খাদ্যবোৰ বিন মানে আমাৰ আচলতে ইংৰাজীত যদি বিন বুলি কয় যেনেকৈ ৰাজমাহটো কিডনি বিনছ বুলি কয় যদি এই ৰাজমাহ লুবিয়া এনেকুৱা ধৰণৰ যিবিলাক বস্তু আছে এইবোৰ বস্তু যিমান পাৰোঁ আচলতে আমি কমাই খাব লাগে যিসকলৰ গেছৰ প্ৰব্লেম আছে 2 নম্বৰ হ'ল দাইল বা মাহজাতীয় বস্তুবোৰ যেনে হওক মুগৰ দাইল হওক বা যিকোনো মানে বুট হওক মটৰ হওক আপোনাৰ যিখিনি মাহজাতীয় বস্তু আছে সেইখিনি আমি আচলতে কমাই খাব লাগে নতুবা এটা কাম কৰিব পাৰি যেটা যদি আমি মুগ খালে বা বুট খালে কিছুমানৰ কেঁচা মুগ খালে বা বুট খালে যদি গেছ হয় তেতিয়াহ'লে বেছি ভাল হয় যে ৰিচাৰ্চে দেখাইছে গৱেষণাই দেখাইছে যে তেওঁলোকে সেইটো গজালি ওলোৱাই মানে যদি খায় যদি আমি গজালি ওলাই খালে সেই যদি গেছ উৎপন্ন কৰিব পৰা আচলতে প্ৰৱণতাটো কমি যায় কাৰণ বুট মগু বা এই যিটো আমি ক'লোঁ যে বিনজাতীয় বস্তুবোৰ আচলতে তেওঁলোকৰ বহুতখিনি আমাৰ ফাইবাৰ থাকে তেওঁলোক তাতে আমাৰ ভাল ভাল ভিটামিন থাকে প্ৰ'টিন থাকে কাৰ্বহাইড্ৰেট থাকে তো আমাৰ শৰীৰৰ কাৰণে দৰকাৰী গতিকে আমি যদি সেইখিনি খাব লাগে আমি গজালি ওলাই আচলতে খোৱাটো বেছি ভাল চবতকৈ ইম্পৰ্টেণ্ট কথা 3 নম্বৰতে আছে যে আমি গাখীৰৰ বস্তু মই আগতে কৈছোঁ যে গাখীৰৰ বস্তু কিছুমান হজম কৰিব নোৱাৰে তো গাখীৰৰ যিকোনো বস্তু পনীৰ গাখীৰ এইবিলাক আচলতে যিমান পাৰে কমাই খাব লাগে বা গাখীৰ দিয়া যিবিলাক বস্তু থাকে আইচক্ৰীম হওক এইবিলাক বস্তু আচলতে কমকৈ খাব লাগে তো গাখীৰৰ যিখিনি গুণাগুণ পাবৰ কাৰণে তেওঁলোকে দৈ খাব পাৰে দেখা গৈছে যদি ঘৰত বনোৱা দৈ যদি খোৱা যায় ওপৰৰ ক্ৰীমটো যদি পেলাই দিয়া যায় সেই দৈয়ে আচলতে বেছিকৈ আচলতে প্ৰব্লেম নকৰে তো এইটো হ'ল 3 নম্বৰ কথা তো নেক্সট আছে আপোনাৰ যিবিলাক আমি কাৰ্বনেটেড ড্ৰিংকছ খাওঁ যেনে ধৰক আপোনাৰ ক'ল্ড ড্ৰিংকছ থাকে এইবিলাকত আচলতে যিটো আমি জানো ন বুৰবুৰণি উঠা এইবিলাক যিবিলাক মানে আমি মানে ক'ল্ড ড্ৰিংকছ খাওঁ সেইবিলাকো আচলতে বহুতখিনি আমাৰ শৰীৰত গেছৰ উৎপন্ন কৰে চ' সেই বস্তুটো আমি আচলতে যিমান পাৰোঁ কমকৈ খাব লাগে তাৰ বাহিৰে আছে যিটো আমাৰ কবিজাতীয় বস্তুবিলাক যেনে বন্ধাকবি হওক ফুলকবি হওক ব্ৰকলি হওক এইবিলাক আচলতে গেছ যিবিলাকৰ প্ৰব্লেম থাকে তেওঁলোকে এইবিলাক আচলতে কমাই খাব লাগে এইবিলাকে গেছৰ যথেষ্ট মানে প্ৰব্লেম কৰে দেন অতিপাত পিঁয়াজ আৰু নহৰু খোৱাটো উচিত নহয় তো এইবিলাকে বহুত বেছি পৰিমাণে আদা খোৱাটো আকৌ ভাল আদা আকৌ হজম কৰাত হেল্প কৰে কিন্তু পিঁয়াজ বহুত বেছিকৈ খালে খুব পিঁয়াজৰ একদম চাবচোন গ্ৰেভিৰ আপুনি যদি এনে হোটেলৰ খাদ্য বা সেনেকুৱা খায় আপোনাৰ খুব গেছ হয় পেটটো ভৰা লাগে তো সেই বস্তুটো এভইড কৰিব লাগে তো খুব ইম্পৰ্টেণ্ট কথা যে পিঁয়াজ বা নহৰু অলপ কমকৈ খাওক আদাৰ পৰিমাণটো আপুনি বঢ়াই দিয়ক আদা জিৰা জালুক এইবিলাকে আচলতে উল্টা আমাক হজম কৰাত হেল্প কৰে কিন্তু হোৱেৰেজ নহৰু পিঁয়াজে আমাৰ আচলতে প্ৰব্লেম কৰে গেছ বেছি উৎপন্ন কৰায় তাৰপিছত আছে আমি কিছুমান বস্তু আমি আৰ্টিফিচিয়েল চুইটনাৰ কিছুমান ইউজ কৰোঁ যেনে কিছুমান ধৰক চুগাৰ ফ্ৰী বস্তুত আমি কিছুমান পেকেটেড ফ্ৰুট জুচত চেনীৰ জেগাত তেওঁলোকে আচলতে কিছুমান আৰ্টিফিচিয়েল এনেকুৱা বস্তু ব্যৱহাৰ কৰে যিটো মিঠাটো আনি দিয়ে সেইবোৰো কিন্তু বহুত ক্ষেত্ৰত
তাত জাইলিটল বুলি এনেকুৱা কিছুমান মানে কিছুমান ৰাসায়নিক দ্ৰব্য থাকে যি আচলতে বহুত পৰিমাণে গেছ আচলতে উৎপন্ন কৰাত হেল্প কৰে। নেক্সট আচলতে আমি মই ফলৰ কথা কওঁ। ফলৰ ভিতৰত যিটো আপেল আছে, আপেল এনে বহুত ভাল, মই আগতে কওঁ আপেল খোৱাটো ভাল, তাত বহুত ভিটামিন থাকে, ভিটামিন চি থাকে, ফাইবাৰ থাকে। কিন্তু আপেল কিছুমান মানুহে হজম কৰিব নোৱাৰে। যিসকল লোকৰ প্ৰব্লেম থাকে গেছৰ, তেওঁলোকে আপেল অকণমান এভইড কৰি বাকী ফল মূলবিলাকৰ পৰা ভিটামিনটো ল'ব চেষ্টা কৰিব লাগে। দেন আছে ঘেঁহুৰ বস্তু, মানে আটা ময়দা এইবিলাক যিমান পাৰে কমাব লাগে, কাৰণ আটা ময়দা বহুতে হজম কৰিব নোৱাৰে। চাব কিছুমানক ডায়েবেটিছত আমি কোৱা যায় ৰুটি খাব, কিন্তু ৰুটি খালে খুব গেছ হয়, পেটটো ভৰা ভৰা লাগি থাকে। তো তেওঁলোকে আচলতে আটা ময়দাৰ বস্তু কমাই দিব লাগে। তাৰ বদলে তেওঁলোকে হয়তো যদি চুগাৰৰ প্ৰব্লেম আছে তেতিয়াহ'লে তেওঁলোকে উষ্ণ চাউল খাব পাৰে, বা তেওঁলোকে ব্ৰাউন ৰাইচ খাব পাৰে, কিন্তু তেওঁলোকে ঘেঁহুৰ বস্তু আটা ময়দা এইবিলাক যিমান পাৰে আচলতে কমাব লাগে। বেকাৰী যিবিলাক বস্তু থাকে, বিস্কিট কেক এইবিলাকত ময়দা থাকে, ময়দাৰ বস্তুবিলাক কমাব লাগে, কাৰণ এইবিলাক বস্তু কিন্তু গেছৰ উৎপন্ন কৰে। বাৰ্লি তেনেকুৱা এটা বস্তু যে বাৰ্লিও বহুত পৰিমাণে আচলতে আমাৰ শৰীৰত গেছ উৎপন্ন কৰে। তো বেচিকেলি এইখিনি কথা চবতকৈ ইম্পৰ্টেণ্ট যে আমি গেছ যিসকলৰ প্ৰব্লেম আছে তেওঁলোকে এইবিলাক খাদ্য এভইড কৰিব লাগে। মই আৰু এবাৰ কৈ দিছোঁ, যদি বীনজাতীয় খাদ্য যেনে আপোনাৰ ৰাজমাহ, আপোনাৰ দেন লুবিয়া, এইবিলাক খাদ্য যিমান পাৰে কমাব লাগে। দাইল মাহজাতীয় বস্তুবিলাকৰ ভিতৰত আপোনাৰ যিটো বুট মগু এইবিলাক মটৰ এইবিলাক খাব বিচাৰে, এইবিলাক বস্তু পাৰিলে আপুনি গজালি ওলাই খাব লাগে, নহ'লে আপোনাৰ বুট মগু খালেও কিছুমানৰ গেছ হয়। দেন আপেল কমকৈ খাব লাগে, আপেল খালে কিছুমানৰ গেছ হয়, কাৰণ এইবিলাকত ফডমেপছ থাকে, মই আগতে কৈছোঁ। আৰু ফডমেপছ এনেকুৱা কিছুমান ৰাসায়নিক দ্ৰব্য যি আপোনাৰ গেছ আচলতে শৰীৰত গৈ পেলাই গেছ প্ৰডিউচ কৰে। ফডমেপছ মই আগতে কৈছোঁ, ফডমেপছ মানে হ'ল FODMAPS, ফাৰ্মেণ্টেবল অলিগোডাই মনোচেকাৰাইডছ এণ্ড পলিঅলছ। তো এনেকুৱা বস্তুবিলাক এই খাদ্যবিলাকত থাকে। দেন আপোনাৰ বন্ধাকবি, ফুলকবি এনেকুৱা কবিজাতীয় বস্তুবোৰ কমকৈ খাব লাগে। তাৰপিছত কাৰ্বনেটেড ড্ৰিংকছ যিবিলাক আছে, ক'ল্ড ড্ৰিংকছবিলাক কমকৈ খাব লাগে। সেই বুৰবৰি নোলোৱা গেছৰ যিটো মানে গেছ ওলোৱা সেই যিবিলাক আমাৰ ক'ল্ড ড্ৰিংকছ থাকে এইবিলাক কমকৈ খাব লাগে। তাৰ বাহিৰে আপোনাৰ গাখীৰৰ বস্তু কমাব লাগে, বাটাৰ, ঘি, ক্ৰীম এইবিলাক অইলি বস্তু কমাব লাগে। গাখীৰৰ বস্তুৰ ভিতৰত আপুনি দৈটো খাব পাৰে। তো এইখিনি কথা যদি ভিডিঅ'টো ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।